আমাৰ অভিনেত্ৰী শ্যামন্তিকা ভাই আজি কিয় গিৰিয়েকক তই পিনি আহিবলগীয়া হ'ল আজি সকলো শুনক। এই ভিডিঅ'টো সকলো হিমুৰৰ পৰা হিমুৰলৈ মিক্স কৰি বনোৱা হৈছে, আপোনালোকে শেষলৈ চাওক। ইয়াৰ এমাহ দুমাহৰ পিছত মই গম পালোঁ যে মোৰ হাজবেণ্ড আগতেও বিয়া হোৱা, বাচ্ছা এটা আছে। ৰাতিপুৱাই মাৰপিট আৰম্ভ কৰে, 7টা বজাতে মাৰিব লৈছিলে, ডিঙিত চেপা মাৰি ধৰিছিলে। ইয়াৰ এমাহ দুমাহৰ পিছত মই গম পালোঁ যে মোৰ হাজবেণ্ড আগতেও বিয়া হোৱা, বাচ্ছা এটা আছে। তাৰপিছত আৰু তাতকৈ আৰু কি ক'ম, আজি প্ৰথমবাৰ কেমেৰাৰ আগত কৈ আছোঁ। এই সকলোবোৰ গম পাই আজি শ্যামন্তিকা বাই আজি নিজৰ ঘৰলৈ ঘূৰি আহিবলগীয়া হৈছে। ৰাতিপুৱাই মাৰপিট আৰম্ভ কৰে, 7টা বজাতে মাৰিব লৈছিলে, ডিঙিত চেপা মাৰি ধৰিছিলে। অলপমান চাইক'লজিকেল প্ৰব্লেম আছে চাগে তেখেতৰ। ৰাতি ঠিকেই আছিলে, ৰাতিপুৱা 5টা বজাত তেখেতে কিবা কিবি আসন চাসন কৰে, ময়ো অলপমান কৰিব লৈছিলোঁ। বিনা কাৰণত মোক আকৌ উল্টা পুল্টা কুৱেশ্যন কৰি মোক মাৰিবই ল'লে। মই কৈছোঁ হে তোৰ মাৰ খাই থাকিম নেকি আৰু বিনা কাৰণত, একোৱে নকৰোঁ, ভাত ৰান্ধি বহি আছোঁ ইয়াতে, গুচি আহিলোঁ আৰু। মই নাথাকোঁ, মই নোৱাৰোঁ আৰু এনেকৈ, মই মৰি যাব লাগিব। You can say what you want, I already know it's destiny. Maybe you should stop resisting it. এই দোষটো সকলোকে স্বাগতম জনাইছোঁ চৰণ মিক্সৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আছোঁ গুৱাহাটী দক্ষিণ গাঁৱৰ পৰা আপোনালোকক এখন মানে বিল্ডিঙৰ ওপৰত মই আছোঁ। এই বিল্ডিঙৰ ওপৰৰ পৰা মানে আপোনালোকক মানে পুৰা ইয়াৰ প্লেচটো মানে দেখাব বিচাৰিছোঁ যে ইমান ধুনীয়া লাগিছে বিল্ডিংকেইটা ইয়াৰ পৰা চাই। পাহাৰৰ কাষে কাষে বিল্ডিংকেইটা আছে, এইটো আপোনালোকক কেমেৰালৈ দেখাই দিছোঁ। ঘৰকেইটা মানে পাহাৰৰ কাষে কাষে বনাইছে যে ইমান বেছি মজা লাগিছে, সেইকাৰণে মানে ৰাতিপুৱাই শুই উঠি ভিডিঅ'টো বনাবলৈ মন গ'ল। পাহাৰৰ কাষে কাষে থকাটো মানে বহুত বেছি ভাল লাগিছে, সেইকাৰণে ভিডিঅ'টো বিশেষকৈ বনাবলৈ মন গ'ল। ৱাও চাওক কি মানে ধুনীয়া লাগিছে ঘৰকেইটা, বহুত বেছি ধুনীয়া লাগিছে। মানে একদম পাহাৰৰ কাষে কাষে ঘৰবিলাক আছে। মই বিল্ডিঙৰ ওপৰৰ পৰা শ্বুট কৰি আছোঁ, কোনটো বিল্ডিঙৰ ওপৰৰ পৰা শ্বুট কৰিছোঁ সেইটোতো আপোনালোকক দেখাম। ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। Don't hold me hostage, hostage with this back and forth. Love me or leave me, but don't hold me hostage, hostage with this back and forth, this back and forth. নতুনকৈ বনাই আছে, সেইখন বিল্ডিঙৰ ওপৰৰ পৰা মই দেখাই আছোঁ। এইটো ভাৰতবৰ্ষকৈ বনাই আছে, গুৱাহাটী দক্ষিণ গাঁও হয় এইটো। এই বিল্ডিঙৰ ওপৰৰ পৰা মই ৰাতিপুৱা শুই উঠি পিনি আপোনালোকক দেখাই দিছোঁ। এই ভিনৰ পৰা চাওক, এই ভিনৰটো কিমান বেছি মজা লাগিছে। So Lord, just say yes or say no. Something needs to change. I'm done wondering, I want clarity. No more wicked ways. গাইজ ভিডিঅ'টো ইমানেই আছিল। ৰাতিপুৱা মানে এইটোকে বনাবলৈ মন গ'ল, সেইকাৰণে মানে পাহাৰৰ কাষে কাষে ঘৰবিলাক থকাৰ কাৰণে বহুত বেছি নজৰাটো ভাল লাগিলে, সেইকাৰণে ভিডিঅ'টো বনাবলৈ মন গ'ল। এইখন বিল্ডিঙৰ ওপৰতে মই আছোঁ। এই বিল্ডিংখন মানে নতুনকৈ বনাই আছে, এতিয়ালৈকে আত্মকল্পই বাস হৈছে আৰু কমপ্লিট হৈছে, মানে কি শ্বট দিয়া সম্পূৰ্ণ হৈছে। এই বিল্ডিংখনৰ ওপৰৰ পৰাই মই ভিডিঅ'টো শ্বুট কৰিছিলোঁ। আজিৰ কাৰণে বাই বাই টাই।